গাইজ মই প্লাছ বৰুৱা মোৰ বিকি দাদা হয় মোৰ ভণ্টি হয় আৰু আজি মানে আমাৰ খোৱা দেউতা দাদাবিলাকে মিলি পেলাই মানে জংঘল ইমান চাফা কৰিলে তাকে দেখুৱাম আৰু প্ৰকৃতিক কেনেকৈ ধ্যান ৰাখিব লাগে তাকো আপোনালোকক বুজাম যাব লওক আমি গৈ আছোঁ আমি এতিয়া আহি গ'লোঁ দৰ্জাখন মাৰি দিলা মাৰি দিলা হেল্ল' আমি যাম এতিয়া আমিও যাম ময়ো যাম তাৰ লগতে মানে জ্বৰ হৈ আছে যে আৰু চেম ৰিয়েলত চাৰ দেখিছে মইতো স্কুলত চাওঁ আৰু আমাৰ ঘৰত পিন্ধিব নিদিয়ে এনে পিন্ধিছোঁ স্কুলখনৰ নাম কি আছিলে স্কুলখনৰ তুমি চবজনী বিদ্যালয় এতিয়া দেখিব পালে হাইৱে কাষত মানে বহুত জংঘল হৈ আছে ৰাস্তা কাষতে হয় তাতে আকৌ মানে এতিয়া আমাৰ খুৰা দাদা দেউতা ককাবিলাক পঢ়া ককাই মানে ইমান স্বচ্ছ ভাৰত অভিযান চলাইছে এয়া হাইৱে হয় হা আৰু এয়া হাইৱেত চাফা কৰিছে আমাক ব'ল আমি চাওঁ মানুহকেইটা ধুনীয়াকৈ চাবা হাইৱে হয় খুৰা ভাল লাগিছেনে নকওঁ কেতিয়াবা হ'লে মই পাৰিলে কৰিম তাৰমানে এতিয়া অসুস্থ হৈ আছোঁ যে ইয়াত দেখিব পাৰে আমাৰ পেহা ককা প্ৰথম খুৰা আৰু আমাৰ চানী দাদা আছে এইপিনে মিটু দাদা আৰু আমাৰ দেউতা পেহা ককা ভাল লাগিছে ন বোলো অভিযান চলাইছোঁ আকৌ তুমি কি কৰিছা ভিডিঅ' কৰিছোঁ বৰ্তাই কাম কৰি কেনেকুৱা লাগিছে পচন্দ হোৱা আপোনাৰ কাম কৰি কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰগতিৰ কাৰণে এনেকুৱাটো কৰিব লাগিব ন প্ৰকৃতিৰ কাৰণেতো এনেকুৱা কৰিবই লাগিব তাৰোপৰি আমি এক্সিডেণ্ট হৈ থাকিব ন হৈ থাকে গতিকে ৰাস্তাটো যদি দেখা নাপাওঁ ওলাই তেতিয়া আমাৰ গাড়ী এক্সিডেণ্ট হোৱা চান্স থাকে গতিকে ৰাস্তাটো মুকলি হৈ থাকিব লাগে অলপমান চাইড হৈ দিয়কচোন বাইক এখন আহিছে বাইক গৈ আছে দেখিব পাৰে চানী দাদা এইপিনে কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু আপুনি কমেণ্টো কৰিব যে স্বচ্ছ ভাৰত অভিযান কেনেকুৱা লাগিলে আৰু এয়া আমাৰ বিকি দাদা তুমি কোৱা যে হেৰি কি বুলি ক'লে স্বচ্ছ ভাৰত অভিযান কেনেকুৱা লাগিছে তুমি চাই পেলাই অলপ লাজ কৰে ভণ্টি তুমি তোমাক এয়া চাই পেলাই কেনেকুৱা লাগিছে অলপ লাজ কৰে মানে আমাৰ প্ৰথম খোলা হয় হাইৱে কাষত যে এইবিলাক জংঘল হৈছে চাফা কৰি কেনেকুৱা লাগিছে ভাল লাগিছে কিন্তু এটা দুখৰ বিষয় ইয়াত আগতে মানুহে ৰাস্তা কিনাৰবিলাক চাফা কৰে আজিকালি দেখাই নোপোৱা হ'লোঁ গতিকে আমি এতিয়া চাফা কৰি লৈছোঁ এইটো চিচাৰ বটল পৰি আছে অলপমান লগাই দিব কাটিব দেখুৱা আপুনি হাইৱে কাষত যে জংঘল আছে কি ক'বনো জংঘলখিনিৰ পৰা বহুত অপকাৰ হৈ আছে কাষতে আছে চাবৱেৰ কাষেদি যদি গাড়ী এখন ওলাই আহে তেতিয়াহ'লে হাইৱেৰ পৰা বাওঁফালে গৈ থকা গাড়ীখনে খুন্দিয়াই দিয়াৰ এটা চান্স থাকে যদি দেখা পোৱা যায় তেতিয়াহ'লে ৰৈ দিব পৰা যায় গাড়ী কিন্তু এই অসুবিধাটোৰ বাবে এইখিনিতে বহুতো এক্সিডেণ্ট হৈছে সেইবাবে আজি আমি গোটেই চুবুৰীয়া মানুহখিনি লগ লাগি
চাফ চিকুণ কৰিছোঁ। চাফাই অভিযান আমাৰ কৰি আছে আৰু আপোনালোকে কেনেকুৱা পাইছে আমাৰ ভিডিঅ'টো কমেণ্ট কৰিবচোন। এতিয়া গাড়ী গৈ আছে ৰাস্তা গাড়ী কাষত। গৈ আছে ৰাস্তা কাষত আৰু আমাৰ এইপিনে বিকি দাদাও আছে। গাড়ী গৈ আছে আৰু ৰাস্তা কাষত বিকি দাদাও আছে লগতে। আৰু এতিয়া আপোনালোকে যদি এইটো ভিডিঅ' ভাল পায় তেতিয়াহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, বেল আইকন দবাবলৈ নাপাহৰিব। বাই বাই। নকলেও মই বুজা তোমাৰ মনৰ ভাষা, বুকুতে আতি বন্ধা ভাৱনাৰ কত কথা, তুমি আৰু মই ভবা নতুনৰে সুৰমায়া, কোনে তুমি কবা মৰমৰ বুজ ভাষা। বুকুখনে কিয় কঁপি উঠে তোমাক কাষত পালেহে, কম কম বুলি ভাবা কথাবোৰ মুঠতেহে মৰে। তুমি মোৰ দি থকৰ সপোন, এছে টেঙা ৰ'দ আদি তাপোন, মৰমে মৰম বিচাৰে জানানে। তুমি মোৰ দি থকৰ সপোন, এছে টেঙা ৰ'দ আদি তাপোন, মৰমে মৰম